হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ হিন্দু কি জ্বলাব হায় আল্লাহ মুছলমানক পুতিব হায় আল্লাহ আয় একেখনি জমিনৰ তলত মোৰ মনত ভেদভাৱ নাই আল্লাহ মোৰ মনত ভিন বৰ নাই আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ মোৰ মনত একেটি ভাৱ মোৰ মনত একেটি ভাৱ হিন্দু মুছলমানৰ সকলো ধৰণৰ ভেদাভেদ আমি আজি পৰিহাৰ কৰি আমাৰ এই সম্প্ৰীতিৰ বাৰ্তা আমি সমগ্ৰ অসমক দিব বিচাৰিছোঁ যে আমি সকলো অসমবাসী হিন্দু মুছলিম জৈন খ্ৰীষ্টান সকলো আমি ভাই ভাই হৈ পেলাই অসমত সম্প্ৰীতিৰে চলিব লাগে আমি সকলোকে এই আহ্বান জনাইছোঁ এই ঐতিহাসিক পকামুৰা পথাৰৰ বাৰেচহৰীয়া ভাওনাৰ সৃষ্টি কৰিলে ই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জীয়াই ৰখাৰ এক মহান পৰম্পৰা হিচাপে এই বাৰেচহৰীয়া ভাওনা সৃষ্টি হ'ল আৰু আমি এই জামুগুৰি হাটৰ মুছলমান সমাজে এই বাৰেচহৰীয়া ভাওনাৰ লগত পূৰ্বৰে পৰা অংশগ্ৰহণ কৰি আমি আমাৰ হিন্দু মুছলিমৰ সম্প্ৰীতি জীয়াই ৰাখিবৰ কাৰণে প্ৰচেষ্টা চলাই আহিছোঁ আৰু যিহেতু শংকৰদেৱ কেৱল এটা ধৰ্মৰ মহাপুৰুষ নহয় তেখেত জগতগুৰু বুলি তেখেতক কোৱা হয় তেখেত হিন্দু মুছলমান সকলো মানুহৰ বাবে তেখেত গুৰু গতিকে আমি শংকৰদেৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শক আমি আদিৰ পৰা অন্তলৈ আমি আঁকোৱালি লওঁ আৰু ভৱিষ্যতে আঁকোৱালি লৈ থাকি আমি অসমীয়া জামুগুৰিৰ অসমীয়া সমাজৰ লগত একে খোজত খোজ মিলাই আগবাঢ়ি যোৱাৰ আমি চেষ্টা কৰিম।